তাৰ মানুহজনী ফুলিছে, চুলিখিনি ফুলিছে, কি খাইছে ভগৱান জানে। অ' জুবুলিয়া, জুবুলি আহা। অঁ সহস্ৰ প্ৰণাম দিছোঁ। আহা আহিলে চুলিখিনি ফুলাই মানে একদম। তাৰ মানুহজনী ফুলিছে, চুলিখিনি ফুলিছে, কি খাইছে ভগৱান জানে। हेलो 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 বহুত দিন পিছত গাব মোৰ লগত। हेलो তাৰ 12 বছৰ গালে মোৰ লগত। নমস্কাৰ। সঁচাকৈ আমি দুজনে মঞ্চত এনেকৈ 8 বছৰৰ পিছত একেলগে পাৰফৰ্ম কৰিবলৈ লৈছোঁ। খুব বেছি ভাল লাগিছে, কিমান ভাল লাগিছে মই আচলতে ভাষাৰে বুজাব পৰা নাই। গোটেই মিউজিচিয়ানসকলৰ লগত আমি বহু দিনৰ মূৰত একেলগে এখন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিম। আৰু তাৰ বাবে আচলতে মই অনুষ্ঠানৰ কৰ্মকৰ্তাসকলক প্ৰত্যেকগৰাকী খুব ঘৰুৱা, এইখন মোৰ একেবাৰে চিনাকি ঘৰুৱা মঞ্চ। আৰু বিশেষকৈ সঞ্জয় দাক ধন্যবাদ জনাব লাগিব। সঞ্জয় দাই 3 দিন মোক দিনে ৰাতিয়ে ফোন কৰিছে আৰু একো কোৱা নাই, আহিব পাৰিবি নেকি, নহয় তই আহিবই লাগিব, আহিবই লাগিব, আহিবই লাগিব বুলি কৈছে। আচলতে সেই অধিকাৰ আছে। আৰু সঁচাকৈ এইখন মঞ্চত আমি ইমান বছৰ মূৰত একেলগে গীত পৰিৱেশন যে কৰিম, সঁচাকৈ মোৰ খুব ভাল লাগিছে। চিনাকি ৰাইজ আৰু ইমান ৰাইজ গোট খাইছে। এই যি স্মৃতি হ'ব সেয়া চিৰস্থায়ী হ'ব আৰু আগলৈ বহুত দিনলৈ এই স্মৃতিখিনিক লৈ আমি জীয়াই যাম। একেলগে গাবলৈ লৈছোঁ, কিন্তু কি গাম আমি এতিয়াও নাজানো, কাৰণ একো আলোচনাহে কৰা নাই। মই যেতিয়া সুধিছিলোঁ কি গাম, গলিলাই কৈছে গাম আৰু সুধিব লাগে নেকি। মই কি গাম